অঁ আজি চাহটো এনেকৈ খাইছোঁ আৰু হা আজি চাহটো এনেকৈ খাইছোঁ অঁ খোৱা বৰ সোৱাদ বৰ হাতেৰি একদম চাহ খাব পৰা হৈ গ'ল তুমি খাব পোৱা নাই চাগে খোৱা কাহিনী ছৈয়দ আব্দুল মালিক দেৱৰ গল্প এটা লৈ নাটক এখন কৰিব লৈছোঁ মৰম মৰম লাগে ৰাতি বাল কৰি থাকিবি আৰু কিয় মামা এই পাহাৰত বোলে বাঘ লগা ওলাইছে দুটা বোলে এটা লগা মতা এটা লগা মাইকী আপোনালোকে দেখিছে নেকি নাই দেখিছো শুনিছো আৰু মানুহ বিষাইছে নামিছে বোলে ভালকৈ থাকিবি আৰু তোমালোকে বাবুকণ ক'ত দিছে দে আছে তাকো কবি আৰু বাল কৰি থাকিব কবি বৰ চিন্তা এতিয়া দিছে বহুত জোৰে বৰষুণ আৰু আছো পাঞ্জাবাৰীত গৈ আছো কলাক্ষেত্ৰ ইয়াতে গাড়ীখন ৰাখোঁ আৰু এই গাড়ীখন কাৰ গম পাইছেনে কৈ আছোঁ বাৰু এইখন হ'ল আমাৰ এইবাৰৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা ৰাণী বৰগোহাঁইৰ গাড়ী এতিয়া যি দেখিছোঁ অকণমান বৰষুণত তিতিব লাগিব এইখন চব কলাক্ষেত্ৰ ধুনীয়াকৈ তিতি মেলি হ'লেও অকণমান যাব লাগিব বৰষুণটো বেয়া টাইমত দি দিলে ৰ'ব আমি যাব লাগিব এইফালে দূৰত আমি য'ত আগতে ৰিহাৰ্চেল কৰোঁ এয়া প্ৰাঞ্জল শইকীয়া ছাৰে নাৰিকল ভাঙি শুভ আৰম্ভণি কৰিব এখনি নাটক মৰম মৰম লাগে এইখনি নাটকৰ শুভ আৰম্ভণিৰ দিনাই ইমান জোৰে বৰষুণ দিছে বৰষুণত একো শুনা নাই যদিও বৰষুণে সকলোবোৰ পবিত্ৰ কৰি পেলাইছে সকলোবোৰ ধুই পেলাইছে ধূলি মাকতিৰ লগতে নাটকত যদি কিবা বেমেজালি থাকে সেই সকলো এই বৰষুণে উটুৱাই লৈ যাব অৱশ্যে এই ভিডিঅ'টো মই পিছত বনাইছোঁ কিন্তু আমাৰ ৰিহাৰ্চেল কৰা 15 দিন হৈ গ'ল গতিকে আমি এতিয়া নাটকৰ দিশে এতিয়া আমি আহিছোঁ আমাৰ মাজত আছে প্ৰতীক্ষা ৰাণী বৰগোহাঁই আমাৰ নায়িকা দেখুৱা তোমাৰ অনুভৱ আৰু নাটকক লৈ কি ক'বা নাটক আমাৰ 19 তাৰিখে আছে সকলো আহিব আমি খুব ভালদৰে প্ৰস্তুতি কৰিছোঁ আমি সকলোৱে আৰু আজি মিউজিকৰ লগত আমি ৰিহাৰ্চেল কৰিম সকলোৱে আহিব নাটক এখন চাব খুব মৰম লগা নাটক নামটোৱে হৈছে মৰম মৰম লাগে অহা 19 ছেপ্টেম্বৰ সময় আবেলি 6:30 বজাত আৰু এইটো কি খুলি আছে এইটো মাখনা আনিছিলোঁ খুলিবই পৰা নাই এতিয়া মই খাই দেখাওঁ নাটকলৈ মাজত দুদিন দুৰাতি আছে তাৰ আগত প্ৰস্তুতি কেনেকুৱা কোৱা মন্টু গগৈ আজি হ'ল 17 তাৰিখ ন কাইলৈ 18 তাৰিখ কাইলৈ দিনটোৱে আছে আজিৰ দিনটো গ'লে আৰু অলপ কাইলৈ দিনটো আছে পৰহিলৈ আমাৰ নাটক এতিয়া অনুভৱ কেনেকুৱা আজি এতিয়া মিউজিকৰ লগত কৰোঁ ভালকৈ প্ৰথমতে ছেট আপ কৰোঁ তাৰপিছত ভালকৈ কৰোঁ আশা ৰাখিছোঁ ভাল হ'ব নাটকখন আমি সকলোৱে ভালেই কৰিম তাকে বাকী দৰ্শকসকল আহক চাওক উপভোগ কৰক যদিও সেইদিনাখন গণেশ চতুৰ্থী হয় আগবেলা গণেশ চতুৰ্থী পূজা পাৰ্বণ যি আছে সামৰি সন্ধিয়া এনেও অলপ ওলাই মেলি যাবলৈ মন যাবই পাৰে সন্ধিয়া ওলাই আহক ধুনীয়াকৈ এখন সুন্দৰ নাটক উপভোগ কৰক মৰম মৰম লাগে আৰু সন্ধিয়াটো সুন্দৰ কৰি দিব ধন্যবাদ এয়া আছিলে মন্টু গগৈ আমাৰ মাজত আমাৰ মূল নায়ক এইখন নাটকৰ তেওঁৰ অনুভৱখিনি ক'লে আৰু আমাৰ মাজত আৰু এজন আছে অভিনেতা আপোনালোকে সকলোৱে চিনি পায় এখন পৰিচিত মুখ হাৰাংগ বৰদলৈ নমস্কাৰ আমি এখন নাটক এখন কৰিব লৈছোঁ খুব সুন্দৰ কাহিনী ছৈয়দ আব্দুল মালিক দেৱৰ গল্প এটা লৈ নাটক এখন কৰিব লৈছোঁ মৰম মৰম লাগে বেছি দীঘল নহয় মোটামুটি এঘণ্টামানৰ নাটক 1:10 মিনিটমানৰ নাটক গতিকে খুব মৰম লগা নাটক এখন আমি সকলোৱে বহুত কষ্ট কৰি আছোঁ সকলোকে লগ পালে অহা 19 তাৰিখে 6:30 বজাত মাধৱদেৱ
আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কলাক্ষেত্ৰ সকলোকে লগ পালে ভাল লাগিব আহিব ঠিক আছে থেংক ইউ আৰু এয়া আমাৰ মিউজিক ছেটআপ ৰেডি কৰি আছে এয়া আছে আমাৰ মাজত নমস্কাৰ ৰক্তোৎপল দিকু ভৰদ্বাজ কোৱা তোমাৰ মিউজিক কেতিয়া ৰেডি হ'ব মিউজিক ৰেডি মানে ছেটআপ এটা লগাইছোঁ আজি মই ডিজে টাইপ চাউণ্ড আনি দিছে এয়া মিউজিক ডাইৰেক্টৰ মিক্সাৰ লগাই লৈছোঁ কৰি আছোঁ আৰু চাউণ্ড পৰহিলৈ আহিব সকলোৱে লগ পাম পৰহিলৈ এয়া আছে আমাৰ মাজত ডাইৰেক্টৰ ছাৰ মৰম মৰম লাগে ছাৰ কওক চবকে অনুৰোধ এটা জনাওক পৰহিলৈ আহিবলৈ অসমৰ এগৰাকী বিশিষ্ট অভিনেতা গিৰীশ তালুকদাৰ ভ্ৰাম্যমান থিয়েটাৰৰ এই আৰম্ভণিৰ দিনৰ অভিনেতা তেখেত আহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দৈনিক মজুৰি ছিষ্টেমত এজন শিল্পী হৈ তেওঁ কাম কৰিছিল ইয়াৰ গোটেই সাংস্কৃতিক দিশটো তেখেতে চাইছিল আৰু ইয়াত থাকি থাকিয়ে তেওঁ বিভিন্ন অভিনয় কৰি শেষত তেখেত মানে ভাওনাৰ মুখত ভাওনাৰ ৰং সানিয়েই তেওঁ ঠিক ভাওনা কৰিবলৈ যোৱাৰ সময়তেই তেওঁ অসুস্থ হৈ পৰে আৰু তাৰপিছতেই কেইমিনিটমান পিছতে তেখেতৰ মৃত্যু হয় আৰু এই ঘটনাটো ঘটিছিল 2013 চনৰ 7 ছেপ্টেম্বৰত আৰু 2017 চনৰ 7 ছেপ্টেম্বৰৰ পৰা আমি প্ৰতিটো বছৰেই তেখেতৰ স্মৃতিত একোখনকৈ নাটক কৰাৰ পৰিকল্পনা কৰি পেলাই আজি আমি ৫ম বছৰৰ বাবে প্ৰস্তুতি চলাইছোঁ মাজত ক'ভিডৰ কাৰণে কৰা নহ'ল আৰু এইবাৰৰ যিখন নাটক আমি কৰিবলৈ লৈছোঁ এইখন হ'ল এটা বিখ্যাত গল্প সৈয়দ আব্দুল মালিকৰ যিগৰাকী লেখকক গল্পৰ ৰজা বুলি কোৱা হয় সেইগৰাকী লেখকৰ এটা গল্পক আমি নাট্যৰূপ দি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আৰু ভাল লগা কথাটো হ'ল ইয়াত যিসকলে অভিনয় কৰিছে প্ৰায় আটাইকেইগৰাকীয়ে নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী প্ৰত্যেকৰে কিন্তু এতিয়া এই অভিনয় ক্ষেত্ৰখনত এটা সুকীয়া স্থান তেখেতসকলে দখল কৰিবলৈ সক্ষম হৈছে আমি তেখেতসকলক লৈ এই কাম আৰম্ভ কৰিছোঁ সেইদিনাখন আহিব সেইদিনাখন কোনদিনা আহিব 19 তাৰিখ বিয়লি 6:30 বজাত আৰম্ভ হ'ব কিন্তু আপুনি বা আপোনালোকেতো জানেই যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সীমিত আসন মাত্ৰ 300 দৰ্শকে চাব পাৰে ঠিক আচলতে 300 দৰ্শকো নহয় 275জনমান দৰ্শকে চাব পাৰে গতিকে আপুনি প্ৰায় 20 মিনিট সময় আগত আহিব লাগিব আৰু আমি প্ৰতি বছৰে সমাজসেৱক গোপাল জালানৰ পৃষ্ঠপোষকতাত আমি গ্ৰাম্যাঞ্চলৰ নাট্যকৰ্মীক আমি সম্বৰ্ধনা বা সম্ভাষণ জনাই আহিছোঁ এইবাৰ গোৱালপাৰা জিলাৰ 90 বছৰৰ বয়সৰ এজন নাট সংগঠক আমাৰ মাজত আহিব তেখেতক আমি সম্বৰ্ধনা জনাম আৰু এই গোটেই অনুষ্ঠানটো নাটকৰ প্ৰাক মুহূৰ্তত হ'ব 10 মিনিটৰ এটা ছুটি অনুষ্ঠান গতিকে তাৰপিছতে আমাৰ নাটক আৰম্ভ হ'ব গতিকে আশা কৰোঁ আপোনাৰ আসন আৰু সময়ৰ কথাটো লক্ষ্য ৰাখি আপুনি 6:20 মানতেই প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিব ঠিক আছে তেন্তে সিদিনা আমি লগ পাম ঠিক আছে ধন্যবাদ এয়া আছিলে আমাৰ ডাইৰেক্টৰ ছাৰ মধুসূদন দাস তেখেতৰ মুখত আপোনালোকে গোটেইখিনি কথা শুনিলে নাটকখনৰ ৰিলেটেড বা আমি কিহৰ কাৰণে কৰি আছোঁ নাটকখন বা কাৰ স্মৃতিত কৰি আছোঁ সকলোখিনি শুনিলে ঘূৰণীয়া চকাবোৰ দীঘল খিৰিকীবোৰ আৰু দীঘল উপিটোৱে হৈছে মোৰ জীৱনৰ সংগী নতুন মাত্ৰ যাত্ৰীবোৰ তেওঁলোকৰ বেলেগ ৰঙৰ কাপোৰবোৰ আৰু নানা তৰফৰ ভাষা সেইকাৰণে যে বৈচিত্ৰ ষ্টেচনটোৰ কাষত থকা এই পাহাৰটোৰ দৰে সকলো স্থবিৰ অচঞ্চল নীৰৱ পৰিৱৰ্তনশীল
ৰজাদিনীয়া ভগা শিল এটাৰ দৰে সেইদৰে মৰম আপুলুৱাভাৱে কঢ়িয়াই লৈ ফুৰিব পৰা হ'ল। অকলে অকলে কি কথা কৈ আছ? মানে কাৰ লগতো কথা পাতি আছা? দেখাচোন কোনো নাই। নাই, কেতিয়াবা চৰাই চিৰিকটি গছ গছনি এইবোৰৰ লগতে কথা পাতি থাকোঁ। কবি নেকি? কিয় ঠাট্টা কৰে আইদেউ? হয় দেই, বেচেৰাই কামৰ বাহিৰৰ সময়খিনি কেনেকৈ কটায় কিহে জানে এনেকৈ অকলে অকলে। ব'লা আমি ফুৰি আহোঁ। এই মালভো, তই বাঘলে ভয় কৰ নেকি? ভয় লাগে পিছে। মই মাইকী মানুহজনী হয় বাঘলৈ ভয় নকৰোঁ। তোমালোক মতা মানুহ দুটাৰ ইমান বাঘলৈ ভয় নে? পিছে চৰাই চিকাৰ কৰিব পাৰিবিনে নাই? পাৰিবতো, ঘৰ চিৰিকা। কিন্তু যি এবাৰ খাই সি জানো, কলা হ'লেও তাৰ ভিতৰত মিঠা। বাহিৰটো কলা দেখি এৰি গ'লে পিছত কিন্তু ভাল সোৱাদ লগা বস্তু এটা নোখোৱাকৈ থাকি যায়। জামুন থাকিলে ইয়ালৈ আৰু কোন আহিব? বুজিছোঁ, বুটলিবলৈ কোনো নাই বুলি ভয় কৰিছা। আইদেউ, গামোচাখনত দেখোন চেকা লাগিলে। কলা জামুৰ চেকা। মিঠা চেকা। চাহ খাইছ? চাহ খাইছ ন? অঁ আৰু চাহটো এনেকৈ খাইছোঁ আৰু হা? আৰু চাহটো এনেকৈ খাইছোঁ আৰু অঁ খোৱা খোৱা। বৰ সোৱাদ। বৰ হাতেৰে একদম চাহ খাব পৰা হৈ গ'ল। তুমি খাব পোৱাই নাই চাগে, খোৱা আকৌ। দে আকৌ। একো হেৰি কৰা নাই, ই নাখায়। এইবোৰ চব মই নাখাওঁ নহয়, ল তই খা। কেলে হ'ল আৰু জমা জমা নাখা নি সঁচাকৈ? নাখাওঁ, সঁচাকৈ নাখাওঁ। কেলে? এনেই নাখাওঁ আকৌ। এইটো কি আকৌ? এইটো কি? কচু খাবি? ই বৰ ভাল কচু, আমাৰ পাহাৰৰ কচু। কেনেকৈ ৰাখিম মই অকলেহে? তোমালোকে ভাবি নে? নাই, মই বিয়া কৰোৱা নাই নহয়। আমাৰ পাহাৰৰে আপি এটাকে চাম দে। মস্ত মজা আপি খানা আছে আৰু বাৰু হ'ব। কচু আৰু কি কি বাবু, তোমালোকে বাবুকণ ক'ত দিছিলে? আগৰজন পৰহি গ'লগৈ নহয়, এতিয়া নতুনকৈ এজন আহিছে। বেছি দিনটো নাছিল যায়। নাই, তেওঁলোক আহে আৰু যায়, অফিচাৰ মানুহ যে। বেছি দিন থাকিলে অৱশ্যে ভালো নালাগে। তাকেতো ক'লো আৰু বিয়াখনকে পাতি ল। এদিন আমাৰ গাঁওখনত ওলাবি দে। হ'ব, মই পিঠা খাবলৈ যাম। খাবি খাবি, পিঠাও খাবি, ভাতো খাবি, বিয়াও পাতি ল'বি। দিবি আৰু এ বুঢ়ী, আমি যাম তো। যাব দে আৰু আহিবি আমাৰ ঘৰলৈ। হ'ব, ভাত খাবি, পিঠা খাবি। আৰু এয়া আমাৰ মাজত আছে আৰ্টিষ্ট লিউচিয়ানা বৰচিতিয়া খনিকৰ। কোৱা নাটকখন। নমস্কাৰ, আমি সকলোৱে 19 ছেপ্টেম্বৰ তাৰিখে নাটক এখন কৰিবলৈ লৈছোঁ। নাটকখনৰ নাম মৰম মৰম লাগে। মূল গল্প চৈয়দ আব্দুল মালিকৰ, নাট্যৰূপ দিছে মধুসূদন দাস ছাৰে। গতিকে আশা কৰিছোঁ আপোনালোক সকলো আহিব, আমাৰ ভাল লাগিব, আহিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। গতিকে ৰাইজ 19 ছেপ্টেম্বৰ সন্ধিয়া 6:30 বজাত সকলোকে লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।